নমস্কাৰ সুধীবৃন্দ কবিতাৰ গধূলিলৈ স্বাগতম। ইমান দিন মই নিজৰ নামটো কওঁতে ডাক্তৰ অৱনী বৰুৱা বুলি কৈ আছিলোঁ, কিন্তু এতিয়া মই যেহেতু ডাক্তৰটো মোৰ এটা প্ৰফেশ্যনেল ডিগ্ৰী, গতিকে আৰু যেহেতু মোৰ নামৰ আগত চন্দ্ৰবিন্দু এতিয়াও যুক্ত হোৱা নাই, এতিয়াৰ পৰা মই শ্ৰী অৱনী বৰুৱা বুলিহে ক'ম। আপোনালোকে বোধ হয় পুৰণি কবিতাবোৰ বৰ এটা পচন্দ নকৰে, কিন্তু মই যে সেই দিনৰ মানুহ যি দিনত ৰঘুনাথ চৌধুৰী, ৰত্নকান্ত বৰকাকতি, নলিনী প্ৰভা দেৱী আদিৰ কবিতাই আকাশ পোহৰাই তুলিছিল। বাৰু চেষ্টা কৰিছোঁ অলপ ব্যতিক্ৰমী হ'বলৈ। শুনকচোন, মই মাতিম, মই আজি সেইজোপা প্ৰাচীন বৃক্ষৰ সন্ধানত, যিজোপা বৃক্ষই প্ৰচণ্ড ধুমুহাৰ বিপৰীতে শিপাৰ দৃঢ়তাৰে মোক সাৱটি ৰাখিব, যাৰ উমাল পৰশত নিয়ৰ গোট মৰা শীতকো মই আওকাণ কৰিব পাৰোঁ। সেউজী দিনত যাৰ কুঁহিপাত নফুলে মোক ভাল পোৱাৰ অ আ ক খ শিকায়, যি বৃক্ষৰ ডালত পৰি ৰৈ থকা বিৰহ কাতৰ বিহংগৰ চকুত চকু থৈ মই মমতাৰ দৃষ্টি নিবদ্ধ কৰিব পাৰোঁ, যাৰ ঊৰ্ধ্বমুখী ডাল আৰু পাতেৰে বগাই মোৰ আকাংক্ষাৰ আকাশখনলৈ জঁপিয়াব পাৰোঁ। ৰৈ আছোঁ মই সেইজোপা বুদ্ধিবৃক্ষৰ সন্ধানত অনন্তকালৰ প্ৰতিশ্ৰুতিলৈ। ধন্যবাদ।